হয় মৰ্নিং আজি যাবলৈ ওলাইছোঁ এটা 400 বছৰীয়া পুৰণা সত্ৰলৈকে। আপোনালোক দেখাম মই মঙলদৈৰ পৰা বেছি দূৰ নহয়, খুব বেছিতে 20 কিলোমিটাৰ হ'ব ইয়াৰ পৰা। আৰু এই সত্ৰটো মই আপোনালোক দেখাই আছোঁ, চাই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু এইটোৱে হৈছে মঙলদৈ তেলিপাৰা চক। আৰু এইটোৱে হৈছে কৰিম চক। মই টংলা ফালৰ পৰা যোৱাৰ কাৰণে মই কৰিম চক পাইছোঁ আহি কেনে। ৰাইট ল'লে হ'ল কৰিম চকৰ পৰা কোনোবা যদি আহে। আৰু এইটোৱে হৈছে ইছলামপুৰ চক। ইছলামপুৰ চকৰ পৰা চিধাই যাব। আৰু সত্ৰৰ কাৰণে ইয়াতে স্বাগতম জনাইছে সমূহ ৰাইজক। আপোনালোকে দেখিছে এয়া স্বাগতম জনাইছে ইয়াতে। কি বুলি কয় এই চকটোৰ নাম হৈছে বৰি চৌক। আৰু এই বৰি চৌকৰ পৰা আপুনি আৰু এইটোৱে হ'ল ননৈ নদী। চাওক আপোনালোকে। আমি আহি পাই গ'লোঁ গাইজ ডিপিলা। ডিপিলাৰ পৰা এতিয়া ৰাইট ল'ম। ৰাইট লৈ 500 মিটাৰ পিছতে আমি আৰু আমি আহি ফাইনেলি পাই গ'লোঁ গাইজ। এইখনেই হৈছে আপোনাৰ সত্ৰৰ গেট, খতৰা সত্ৰ। আৰু আপোনালোকক মই ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ, চাই থাকক। চকৰ পৰা মানে খতৰা সত্ৰৰ বিষয়ে কিছু চমুকে মানে বহুত নহয় হয়। খতৰা সত্ৰখন আমাৰ এখন মহাপুৰুষা অতি ঐতিহ্যপূৰ্ণ দৰং বুলিয়ে নহয়, এতিয়া অসম বুলিয়ে নহয়, উত্তৰ পূব অঞ্চলৰে এটা ইয়াত মানে সম্পূৰ্ণ এই জনসমাৱেশ ঘটা দৰ্শনেৰে ভৰপূৰ কৰা এখন আদৰ্শ মহাপুৰুষীয়া সত্ৰ। 1538 চনতেই ইয়াত মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন আজ্ঞাবাহী শিষ্য শ্ৰী শ্ৰী গোবিন্দ আটাই এই সত্ৰখন বিভিন্ন সমস্যা কৰিও তেখেতে অসাক ত্যাগ কৰি ইয়াত এই সত্ৰখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। কিয়নো সেই সময়ত ইয়াৰ যাতায়াত ব্যৱস্থা জনসাধাৰণবিলাক অলপ মানে উচ্ছৃংখলতা পৰিৱেশৰ মাজত এই আছিল। ইয়াত যে সেই মানুহে তিষ্টাটো টান হৈছিল। কিন্তু গোবিন্দ আটাইয়ে কৌশলগতভাৱে এই মহাপুৰুষ মাধৱদেৱৰ পৰা অনুমতি লৈ এই বিগ্ৰহকেইটা ৰামলীলা এই বিগ্ৰহখিনি আনি প্ৰতিষ্ঠা কৰি সেই সৎসকলক ভ্ৰমণ কৰিবৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। আৰু তাৰপিছত প্ৰথম 4জন সতে সেই গোবিন্দ আঁতৰ প্ৰভাৱত শৰণ গ্ৰহণ কৰে। আৰু সেইমতে তেওঁ প্ৰথম এই যেতিয়া আমাৰ গুৰুগৃহ দেখিছা কীৰ্তন ঘৰটো, সেই ঠাইতে তেওঁ থাকিবলৈ লৈ গৈছিল। ইয়াত কেতকী ফুল আৰু গোটাই এই সাপ বেঙেৰে ভৰা ঠাই। সাপবিলাক তাতে থকা আগৰি কেতকী ফুল আছিল ইয়াত বৰ জুপুৰি বজা কৰি থাকিছিল। সেইটোৱে ঘৰ নহয় জানো? হয়, সেইটো সিফালত সেইটো গুৰুগৃহ বুলি গোবিন্দ। এতিয়া আমি পৰিচালনা তাতো আমাৰ নৃত্য নৈমিত্তিক নাম হেৰি কৰে তাত।
থলাবন্তি দিয়ে অনুষ্ঠান প্ৰতিষ্ঠানো হয় ইয়াত আৰু সত্ৰখন এতিয়া আগৰ নিচিনা নহয় ই বহুত বহল পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে ইয়াত বিয়া সভাও চলে ইয়াত অন্নপ্ৰসন্ন বা জন্মদিন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এই অঞ্চলৰ বা বিভিন্ন ঠাইৰ মানুহে ইয়াত প্ৰতিষ্ঠা কৰা আৰু শিক্ষা বিভাগৰ পৰা চৰকাৰী বিভাগৰ পৰা বহু মানে দূৰ দূৰণিৰ যাত্ৰী আহি ইয়াত মানে ইয়াত সত্ৰত আহি থকি শৰাই দি উপকৃত হয় আৰু ৰাতিও এটা অনুষ্ঠান আহে বৰগছা জ্বলোৱা বুলি কয় সেইটো মানে নিয়মীয়াভাৱে ইয়াত চলি থাকে এইটো এটা সুকীয়া অনুষ্ঠান নিশা আৰু ইয়াত ত্ৰিসন্ধ্যা নাম প্ৰসংগ হয় ৰাতিপুৱা এই দুপৰীয়া আৰু নিশা ভাগত তিনিটা অনুষ্ঠানত এতিয়া নাম কীৰ্তন একেবাৰে অবিচ্ছিন্নভাৱে ইয়াত চলিয়ে থাকে সেইটোৱে মাজে বিদেশৰ ভ্ৰমণকাৰীও ইয়াত আহে কিছুদিন আগতে অষ্ট্ৰিয়াৰ পৰা ইয়াত মানুহ আছে তেওঁলোকৰ এই পৰিৱেশটো চাই কিছু পৰামৰ্শ দি থৈ গৈছে ইয়াত তেওঁলোকে সুন্দৰভাৱে ভৱিষ্যতৰ কাৰণে আমি আশা ৰাখিছোঁ যে ইয়াত এখন অসমৰ এখন উৎকৃষ্ট পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব এই পুহ মাহতো এই আজি উৎকট ঠাণ্ডা আজিও ইয়াত দেখিছে আহি আটাইতকৈ সেৰেঙা বতৰটো আজি এইখিনি মই বিশেষকৈ মই শুনা মতে আপোনাৰ এই সত্ৰটো 400 বছৰ পুৰণা বুলি কিনে শুনিছোঁ কিন্তু আপোনাৰ কিমান চনত এই সত্ৰটো আপোনাৰ স্থাপিত হৈছিল সেইটো জানিব বিচাৰিম 1568 চনত এতিয়া 454 বছৰ হৈছে বৰ্তমান অলপতে আমি 2 বছৰ আগতে 450 বছৰীয়া জয়ন্তী উৎসৱ কৰিছোঁ আমাৰ 5 দিনীয়া কাৰ্যসূচী দি এই লকডাউনৰ আগমুহূৰ্ততে তাৰপিছতে আমাৰ শেষৰ দিনাখনে লকডাউন ঘোষণা হৈ গৈছে এনেও সৌভাগ্য আমাৰ এই লকডাউন হৈছে সেইদিনা শেষৰ দিনাখন ইয়াত অতি উলহ মালহেৰে আছে এই 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত এই 450 বছৰীয়া জয়ন্তী উৎসৱ হৈছে আৰু মোৰ ভিডিঅ'টো ইমানেই আপোনালোকে যদি চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব মোৰ ভিডিঅ'টো ইমানেই জয় আই অসম